এয়া চাওক এটা লুবিয়াৰ ৰেচিপি আজি মই আপোনালোকলৈ এটা লুবিয়াৰ ৰেচিপি লৈ আহিছোঁ হেল্ল' ফ্ৰেণ্ডছ গ্ৰীণ হোম কুক এণ্ড লাইফষ্টাইল চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই লুবিয়াৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু এইটো মই কুকাৰতে বনাম তেন্তে বলকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই এটা কুকাৰ গেছত দিছোঁ আৰু ইয়াতে মই মিঠাতেল দিছোঁ আৰু এতিয়া মই তেলটো গৰম হৈছে এতিয়া মই ইয়াতে তেজপাত এখিলা আৰু দালচিনি সৰুকৈ এপিচ আৰু লং এপিচ দি দিছোঁ আৰু এতিয়া অলপমান এইখিনি লৰাই দিম আৰু এতিয়া ইয়াতে মই পিঁয়াজ ঢালি দিম এয়া এচামুচ পিঁয়াজ দিলোঁ এইখিনি পিঁয়াজ মই সৰুকৈ চপ কৰি লৈছোঁ ইয়াতে মই দিলোঁ পিঁয়াজ আৰু এইখিনি এতিয়া লৰাই দিম আৰু পিঁয়াজখিনি অলপ ভজা যাব দিম তাৰপাছত ইয়াতে মই ড্ৰাই মছলা ব্যৱহাৰ কৰিম পিঁয়াজখিনি এতিয়া অলপ আধা ভজা হৈছে আৰু এতিয়া মই ইয়াতে দিম আধা চামুচ হালধি গুড়ি আধা চামুচ ৰেড চিলি এচামুচ কিচেন কিং মছলা মিট মছলা এচামুচ আৰু এইখিনি ধুনীয়াকৈ লৰাই থাকিম আৰু মছলাখিনি অলপ ভাজ খাবলৈ দিম আৰু ইয়াৰ পাছত মই গোটা জালুক আৰু গোটা ধনিয়া আৰু গোটা জিৰা এনেকৈ মিহলাই মই পিচি লৈছিলোঁ সেইখিনিও ইয়াতে ঢালি দিম এয়া প্ৰায় ইয়াতে এচামুচ দিছোঁ আৰু আধা দি দিম আৰু আধা দি দিম ইয়াত আৰু এইখিনি এনেকৈ ধুনীয়াকৈ লৰাই থাকিম আৰু এতিয়া ইয়াতে মই বিলাহী দি দিম বিলাহী মই অকণমান পূৰা পেষ্ট কৰা নাই অকণমান দৰদৰীয়া কৰিছোঁ ইয়াত 2 চামুচ মই বিলাহী দি দিলোঁ আৰু এইখিনি এনেকৈ লৰাই দিম আৰু বিলাহীখিনি ভাজ খাই থাকোঁতে মই ইয়াতে এচামুচ এতিয়া নিমখ ব্যৱহাৰ কৰিম এচামুচ দিছোঁ এতিয়া পিছত মই আৰু যেতিয়া পানী দিম গৰম পানী দিম তেতিয়া মই ইয়াতে দি দিম এতিয়া মই নিমখ দিছোঁ নিমখ বিলাহী দিয়াৰ পিছত আৰু নিমখ দিলোঁ আৰু এতিয়া এইখিনি লৰাই দিছোঁ আৰু ইয়াতে অকণমান kasuri মিঠি দি দিলোঁ kasuri মিঠিখিনি মই অলপমান গুড়া কৰি লৈছিলোঁ এইখিনি ইয়াতে দি দিলোঁ আৰু এতিয়া এইখিনি আৰু অকণমান এতিয়া এইখিনি ইয়াতে মিহলাই দিলোঁ আৰু এতিয়া মই ইয়াতে লুবিয়াখিনি দি দিম লুবিয়াখিনি মই 6-7 ঘণ্টা ভিজাই থৈছিলোঁ আৰু এতিয়া মই লুবিয়াখিনি কুকাৰত দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজ খাবলৈ দিম এয়া ভাজ খাইছে আৰু এতিয়া মই ইয়াতে গৰম মছলা শেষত দি দিলোঁ অলপ গৰম মছলা অলপ দি এইখিনি লৰাই দিম আৰু এতিয়া ইয়াতে গৰম পানী ঢালি দিম মই পানীখিনি আগতীয়াকৈ গৰম কৰি থৈছিলোঁ আৰু মই ইয়াতে 1 গিলাচ গৰম পানী দি দিলোঁ 1 গিলাচ দিছোঁ মই বেছি জুলীয়া নকৰোঁ অকণমান থুকথুকীয়া কৰিম সেইটো কাৰণে মই 1 গিলাচ দিছোঁ আৰু লাগিলে আৰু আধা গিলাচ মই দি দিম তাৰপাছত এইখিনি অকণমান উতলিবলৈ দিম এয়া এইখিনি উতলিছে আৰু মই ইয়াতে ফ্লেভাৰৰ কাৰণে 2টা কেঁচা জলকীয়া দি দিলোঁ আৰু এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিম আৰু একেবাৰে 3-4টা হুইচেল অহালৈকে মই এইখিনি হুইচেল আহিব দিম তাৰপাছত আমি এইখিনি নমাই দিম এয়া ফ্ৰেণ্ড চাওক মই এয়া কুকাৰৰ পৰা এতিয়া লুবিয়াখিনি নমাই ল'লোঁ আৰু এতিয়া চাওক মই এইখিনি এটা ধুনীয়াকৈ বাকি ল'লোঁ ইয়াতে আপোনালোকে অতি সহজতে অতি সোনকালে এই ৰেচিপিটো বনাই ল'ব পাৰিব বেছি সময় নালাগে মাত্ৰ ধুনীয়াকৈ কুকাৰত দিলে অতি সোনকালে হৈ যায় যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লগতে শ্বেয়াৰ কৰিব তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ